सके हमको मिटा सके ये जमाने में दम नहीं। अभी माई तो हेलो गाइस वेलकम टू माय चैनल আপোনালোক সকলোকে ওটেঙা নামৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি এটো মোৰ সেকেন্ড ব্লগ। আজি হৈছে হলি আৰু হেপি হলি সকলোকে। আৰু আমাৰ গাঁৱত এনেকুৱাখন হৈছে গুটেইখন চাৰিফালে মানুহখিনি ৰঙা নীলা একদম দেখিব মানে আপুনি ধৰিব নোৱাৰে যে কোন কোনটো হয়। এইটো মোৰ পিছফালে মিনময় ৰৈ আছে আৰু দুটামান পোৱালি ৰৈ আছে। সেই পোৱালিটো আকৌ নিজকে নিজে ৰং লগাই লৈছে। বাবু বাবু ৰং লগা নিজকে নিজে লগাই লয় ই তেনেকে গোটেই নিজকে নিজে ৰং লগাই ঘূৰি ফুৰিছে। এই আকৌ তই নলগাবি তই ইয়াক লগা তেনেকে ৰং লগাই তেনেকে সাপু খেলে। সি আকৌ নিজকে নিজে লগাই। তো এতিয়া মই যাম এতিয়া ৰাহুলৰ ওচৰলৈ। ৰাহুলক লগ কৰিবলৈ যাওঁ। মানে সি কি কৰি আছে নো চাওঁগে যাওঁ। এইদৰ যদি ৰং নাই লগা তাক মিনময়ক ৰং দি দিছোঁ। তাক ধৰি পেলাই লগাব লাগিব ৰং। আৰু তই ফাইনেলি ৰাহুল লগত পালোহি। ৰাহুলৰ অৱস্থাটো অকণমান চাওঁ বৰ বেছি বেয়া নহয় বাৰু। লগালা কোনে তই লগালি মাছৰ কেইটামানে কি কৈছে গম নাই নিজৰ ফাকু লৈ পেলাই নিজে মুখত লগাই লৈছে পুৰা আৰু পুৰা মাছৰ ওলাই আছে। আমি ৰং লৈ ৰেডি একদম পুৰা হলি খেলিম এতিয়া ধামাকা কৰিম গোটেই। ৰাহুল ভিতৰলৈ গৈছে হ'বলে কাপোৰ সলাবলৈ গৈছে নে কি কৰিবলৈ গৈছে গম নাপাওঁ। সোনকালে চাহ ননা হ'ব হয় কি হরে কি লগরে বাবা ধেমালিয়া কইছিলো খাব খাই না বলবা এখন ধেমালিয়া কইছিলো নেকুটা খাবো না লাকো কো अबे साले বো খাকু খেলু দে বো তুই সাবো লবে গুছি গলে ও সালা আকো ফাটা বল না খাবি কইলো ভাবি দলে दोस्त ना रहा চাহটো খোৱা নহ'ল মানে চাহ নালাগে বুলি ক'লো। ৰাহুলে লৈ গ'ল জানক খং মোৰ ওপৰত। এতিয়া আমি গৈছো ফাকু খেলিবলৈ পুৰা। হা ফুট এই এগৰাকী আহিছে ফুট লগাবলৈ। হ'ব দে ফুট এটা দে ঢেৰ কিবা কিবি নলগাবি। ফুট এটা লগাই অকল মোক লগালে নহ'ব ন। হবকে লগাই দে হেপি হলি আমাৰ এটা মাষ্টৰটো চলে গ'ল কি পঢ়ি দেখো আসাম টাক্স এই আসাম টাক্স ক'বলগে এইটো জানো কি হ'ব এইটো বিএছএনএল হবে। এতিয়া শুনক ফুট এটা দিম বুলি ক'লে বৰ সৰু ফুট লগালে দেই কিন্তু বৰ গব্বৰৰ নিচিনা লাগিছে। এই মিনময় এতিয়া পুৰা শিখৰ মিলাই আছে হ'বলা মানে গুটখা প্ৰেমী প্ৰাণী। আৰু এতিয়া আমি গৈ আছো এটা সৰু শ্বুট কৰিবলৈ কমেডি শ্বুট কৰিবলৈ। মানে ব্লগটো শেষলৈ দেখি পাব সেই ভিডিঅ'টো। গৈ আছো বাৰু ভিডিঅ'টো বনাবলৈ গোটেইকেইটা। ৰং আনিলো আমি ফাকু খেলিম বুলি। এতিয়া ৰং আনি ফাকু খেলা হোৱা নাই ৰিলচ বনোৱাত লাগি গৈছো আমি। এতিয়া মিনময় পুৰা লগাই আছে ৰাহুলে ৰিলচৰ কাৰণে। ভালকে লগা চাওঁ এই সেইফালে নালগা এইফালে আছে অকণমান এই ফাকটো লগাওঁ। কোন হয় বে তই কোন হয় বে তোৰ চিনি পাইছে নি ইয়াক এইটোক চিনি পাইছে নি কোনোবাই চাওঁ। আৰে নীলা বান্দৰ দেখোন এইটো। চিনি পাইছে নে ইয়াক কোনোবাই? মই বটলৰ পাউল বাদ নহয় হুকুম মেৰে আকা নীলা জিন নহয় জানো? ए जिन मेरा 3 विश कब कंप्लीट करेगा तू? हमको मिटा सके ये जमाने में दम नहीं। जमाना हमसे खुद है हमाने से हम नहीं क्योंकि जमाने से हम नहीं। सॉरी भूल হৈছে। এতিয়া ৰিল বনাব লাগি যাম কাৰণ মোৰ ভাগৰ মোবাইলটো মই থৈ আহিলোঁ। মিনময় মোবাইলতে মই ভিডিঅ'টো বনাই আছোঁ বৰ্তমান। প্ৰথমৰ পৰা যেতিয়া এইখিনি ভিডিঅ' শ্বুট কৰিছোঁ গোটেই শ্বুটটো মই মিনময় মোবাইলতে বনাই আছোঁ। আৰু মোৰ মোবাইলটো মই অকণমান চাৰ্জ কম থকাৰ কাৰণে ঘৰতে থৈ আহিলোঁ। এতিয়া এই মোবাইলটোতে ৰিলচটো বনাব লাগিব আৰু একেবাৰে ব্লগৰ এণ্ডলৈ আপোনালোকে সেই মানে ভিডিঅ' হিচাপে ইয়াতে দিম আৰু মানে ব্লগৰ একেবাৰে শেষলৈ মই এড কৰি দিম ভিডিঅ'টো। আৰু ৰিলচ হিচাপে মই ক্ৰেজি বয় চেনেলটো যোনটো আছে নহয় সেইটোত মানে বনাবৰ কাৰণে ৰিলচটো আমি ভাবি থৈছোঁ আৰু এতিয়া বনাম। আপোনালোক চাই থাকক।
দুখৰ কথাটো কিনো ক'ম আৰু আমাৰ মনিটাইজেশ্যন বৰ্তমান চেনেল ৰিভিউ কাৰণে পঠিওৱা হৈছে মেছেজ চেছেজ অহা নাই একো ইমেইল অহা নাই কিনো হ'ব জানো পায় সেই চেনেলটো চিন্তাত বাৰু আছোঁ যি কি নহওক লাগি আছোঁ বাৰু এইটোতো লাগি আছোঁ সিটোতো লাগি আছোঁ ন এতিয়া আমি ৰিলচটো বনাওঁ একদম একেবাৰে শেষলৈ চাব অ কি হ'ল তোৰ কিয় কান্দিছ হা কিয় কান্দিছ ওলাই গৈছিলো অ এতিয়া মানে ফাকুৱা খেলি আছিলে হয় মোক ক'লে দাদা ফুট এটা দিম লৈ যাওক ফুটটো ময়ো হোলা ভাই মোলা ফুটটো দিবলৈ দিলো কিন্তু খেলা কি ক'ব দাদা ফুট দিম বুলি কৈ পেলাই মুখখনৰ অৱস্থা কি কৰিলে চাওকচোন এতিয়া কেলা ঘৰলৈ গ'লো মুখখন ধুই দিব লাগিছিলে ধুলেও নাযায় কি ৰং আনি দিলে ঘৰলৈ গ'লো দেউতাক বোলো অ দেউতা বোলো দেউতাই কি ক'লে দেউতাই ক'লে তই কোন বোলে কি কৰোঁ মই ক'লো মই আপোনাৰ পুত্ৰ বোলো বোলে মোক তেতিয়া আকৌ দেউতা উল্টাই সুধিলে বোলে বেছি হ'ল নেকি কলি বুলি বেছি খাই দিলা যোৱা ঘৰলৈ যোৱা বোলে মই এতিয়া কি কৰোঁ দাদা অ বৰ ডাঙৰ কথা হ'ল নহয় কি কৰোঁ ক'ত যাম এতিয়া মই তোৰ ঘৰটো কোনটো আৰু তোৰ বাপেৰ নাম কওঁ মই লৈ গৈছো বাৰু বাকী এই ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম আকৌ অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে আজিলৈ সকলোকে মোৰ ফালৰ পৰা শেষৰ বাৰলৈ হেপ্পী হোলী সকলোকে হেপ্পী হোলী মিনময় বাই বাই নেক্সট ভিডিঅ'ত লগ পাম অন্য এটা মানে বিষয় লৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঔটেঙা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি দিব